এতিয়া আমাৰ পঞ্চম ইণ্টাৰ ডিষ্ট্ৰিক্ট যোগাসন কম্পিটিশ্যন ইয়াতে আজি অন্তিম দিন। আজি অন্তিম দিনত আমাৰ যিখিনি আমাৰ প্ৰতিযোগিতাসকলে অংশগ্ৰহণ কৰিছে সকলোকে তাৰ মেডেল ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। এতিয়া আমি পৰৱৰ্তী যিটো আমি যোগাসন কম্পিটিশ্যন আমি অনুষ্ঠানটো কৰিম, সেইটো হ'ল মংগলদৈ আমি কৰিম বুলি ভাবিছোঁ। মংগলদৈ টাউনত কৰিম, আমি আৰু ধুনীয়াকৈ কৰিম। বিশেষকৈ আমি বিজনেছ এই যোগাসন প্ৰতিযোগিতা ৰখাৰ এটাই আমাৰ উদ্দেশ্য হ'ল আমাৰ লোৱাৰ অসমৰ ল'ৰা ছোৱালীখিনি খুব ইণ্টাৰেষ্ট হোৱা নাই, কাৰণ এটা জাগৰণ লাগে। সেই জাগৰণটো আমি মনত ৰাখি কেনে আমি এই বিজনেছ চহৰত যিহেতু বিজনেছ অৰ্থাৎ চিৰাং ডিষ্ট্ৰিক্টত আমাৰ সেনেকুৱা যোগাসনৰ প্ৰচাৰ প্ৰসাৰ নাছিলে আৰু আমাৰ ল'ৰা ছোৱালীও নাছিল যে যোগৰ স্পৰ্টছত যাব। সেইকাৰণে আমি বিজনেছ স্থানটো আমি বাছি লৈছিলোঁ আৰু আমাৰ MLA তেখেতে বহুত সহায় সহযোগিতা কৰিছে, মাননীয় অজয় ৰয় ডাঙৰীয়াই। আমি সেই মৰ্মে তাৰ লগত আমাৰ চিৰাং জিলাৰ যোগাসন সংস্থাৰ আমাৰ সাধাৰণ সম্পাদক গোপাল বৈশ্যই আমাক বহুত সহায় কৰিছে। তেখেতসকলে আমাক এই বিজনেছ অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁ সহযোগিতা কৰিছে আৰু আমি এই অঞ্চলটো যাতে ডেভেলপ হয় সেইকাৰণে আমি কোকৰাঝাৰৰ ছাপোৰ্ট পাইছোঁ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰো আমি ছাপোৰ্ট পাইছোঁ। সেইফালৰ পৰা আমাৰ বহুত ল'ৰা ছোৱালী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি বিচাৰোঁ যে এই অঞ্চলবিলাকতো ডেভেলপ হওক। এতিয়া আমি বিশেষকৈ আমি চিৰাং জিলাৰ বহুতো ল'ৰা ছোৱালী আমি যোগদান কৰা দেখা পাইছোঁ আৰু তেওঁলোকে খুব ইণ্টাৰেষ্ট হৈছে। যদিও প্ৰথমবাৰ কৰিছে, কিছুমানে মেডেল পাইছে, সেইটোও উৎসাহিত হৈছে, কিন্তু আমি সকলোকে মেডেল দিবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, সকলোকে চাৰ্টিফিকেটো প্ৰদান কৰিছোঁ। আৰু ল'ৰা ছোৱালীখিনি জানে যে যোগাসনত আপোনাৰ বিশেষকৈ আজিৰ ডেটত যোগাসন আমাৰ বহুত প্ৰয়োজনীয় হৈ গৈছে। বিশেষকৈ ল'ৰা ছোৱালীখিনি যদি এক সুস্থ সবল নিৰোগী থাকিব লাগে তেনেহ'লে যোগাসনে একমাত্ৰ উপায়। আৰু যোগাসনৰ এইটো বিশেষ নহয় যে যোগাসনৰ দ্বাৰা আমি নিৰোগী হৈ থাকিব পাৰোঁ, শাৰীৰিকভাৱে মানসিকভাৱে নিৰোগী হয়। চবচে ডাঙৰ বস্তু হ'ল শাৰীৰিকভাৱে আৰু মানসিকভাৱে আমি নিৰোগী কেনেকৈ হৈ থাকিব পাৰোঁ। আমি দেখিছোঁ বিভিন্ন চিকিৎসা পদ্ধতি আছে, চিকিৎসা পদ্ধতিত আমাৰ কি হয়, বেমাৰ হ'লেহে আমি চিকিৎসা কৰোঁ, অথবা কিছু কিছু বেমাৰ আছে যিবিলাকৰ ৰোগে নিৰাময় নহয়, সম্পূৰ্ণ নিৰাময় নহয় বা তাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কিন্তু যোগাসনৰ মাধ্যমত আমি সম্পূৰ্ণভাৱে ৰোগবিলাক নিৰাময় কৰিব পাৰোঁ। চ' আটাইতকৈ ডাঙৰ দিশটো হ'ল কি আমি মানে প্ৰতিৰোধ ক্ষমতাটো থাকে। যিহেতু প্ৰতিৰোধ ক্ষমতাটোৱে চবচে ডাঙৰ বস্তু। আমি ৰোগ হোৱাৰ পিছত আমি কিয় চিকিৎসা ল'ব লাগে, ৰোগ হ'বই নিদিওঁ, সেই চিন্তাধাৰাটো আমাৰ ৰাখিব লাগে। আৰু যোগ কৰিলে আমাৰ ৰোগে নহয়। সেইবাবে যোগৰ দুটা দিশ আছে। এটা হ'ল কি আমাৰ মনৰ যিটো লাইফ ষ্টাইলটো খুব সুন্দৰ হয়, আৰু লাইফ ষ্টাইলৰ কাৰণে আমাৰ ডিজিজ হয়। লাইফ ষ্টাইল ৰোগটো ষ্টাৰ্ট হয় আমাৰ মনৰ পৰা। মন যেতিয়া নেকি ষ্ট্ৰেছ লেভেল বাঢ়ি যায় তেতিয়া আমাৰ ৰোগৰ সৃষ্টি হয়। মই এটা বস্তু দেখিব পাইছোঁ, যিসকল ল'ৰা ছোৱালীয়ে যোগা কৰে তেওঁলোকৰ খুব নম্ৰ হয়, ভদ্ৰ হয় আৰু খুব কনচিয়াছ হয়। সেই কনচিয়াছটো আমাৰ দৰকাৰ। সেইকাৰণে আমি যদি এটা সমাজ বনাব লাগে বা অসমখনক সুন্দৰ বনাব লাগে তেনেহ'লে আমি যোগ অভ্যাস কৰাটো আৱশ্যক। আৰু সকলো সৰুৰ পৰাই যেতিয়া যোগ অভ্যাস কৰে তেতিয়া তেওঁলোকৰ শৰীৰটো নমনীয় থাকে আৰু প্ৰত্যেকটা যোগাসন সম্পূৰ্ণ ধুনীয়াকৈ কৰিব পাৰে। সেই এটা আমাৰ দিশ এটা আছে। আৰু দ্বিতীয়তে হ'ল কি এই যোগাসন অভ্যাস কৰিলে গোটেই জীৱনটো সেনেকুৱাই শৰীৰ থাকে, কি খাব লাগে কি খাব নালাগে কেনেকৈ চলিব লাগে গোটেই জীৱনটো